আয় পুরি হরি করু। জয় শ্রীমন্নারায়ণ, জয় শ্রীকৃষ্ণ। তো আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম সপ্তাহতে বলক আপোনালোকক দিল্লীত অসমৰ বৰগীত শুনাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি গৈ আছোঁ এজন ভক্তৰ ঘৰত, আমাৰ ছাৰৰ চিনাকি মানে ইস্কনৰ এজন ভক্তৰ ঘৰত, তেওঁলোকৰ ছ'চাইটিত গৈ আছোঁ। আৰু তাতেই আমি আজি নতুন বছৰৰ প্ৰথম সপ্তাহটো তাতে আমি ভগৱানৰ চৰণত আমি গৈ কীৰ্তন কৰিমগৈ। আৰু এয়া হৈছে দিল্লী গুৰগাঁও, সকলোতকৈ হাই প্ৰফাইল লোকসকল দিল্লীৰ ইয়াতে থাকে। চাওকচোন আপোনালোকে কিমান ওখ ওখ 30-40 মহল এইবিলাক বিল্ডিং, সকলোতকৈ মানে দেখিবলৈ ওপৰৰ পৰা যদি চাই এয়া যে ভাৰতৰ ঠাই নহয়, বাহিৰৰ ডুবাই নিচিনা ঠাই নিচিনা। ভোগে হৰি হৰি পৰম পদ পৰতি আয় পুরি হরি করু তুরি। পুয়া গতি মতি দেহ শ্রীপতি তত্ত্বপন্থ উপদেশ আয় পুরি হরি করু তুরি। প্রাণ রাঘবি মই হরে রাম 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 হরে হরে। इसका मीनिंग है कि इस और जगत में हम लोग पड़ा हूँ, फंसा हुआ हूँ, तो इससे हमें निकाल लो भगवान आपके शरण। पुत्र परिवार सब है हमारा, तो उसमें हम लोग मजे रहते हैं। আমাৰ ছাৰে মানে প্ৰভুজীয়ে তেওঁলোকক অসমৰ বৰগীত শুনালে আৰু বৰগীতৰ বিষয়ে বুজাই ক'লে আৰু শংকৰ গুৰুজনাৰ বিষয়েও বুজাই ক'লে। তেওঁলোকে বহুত ধুনীয়াকৈ মনোযোগেৰে শুনিলে। Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Hare Rama, Rama Rama, Hare Hare. ইংৰাজী নৱবৰ্ষৰ প্ৰথম সপ্তাহটো প্ৰভুৰ কৃপাত ভালে ভালে গ'ল। আৰু সেই কণমানি ছোৱালীজনীয়ে কিমান ধুনীয়াকৈ ভগৱানৰ কীৰ্তন কৰিলে। সেয়েহে আপোনালোককো কৈছোঁ, আপোনালোকে নিজৰ সন্তানক আধ্যাত্মৰ লগত, ভগৱানৰ লগত জড়িত কৰক। কাৰণ আপোনাৰ পৰিয়ালত যদি এজন প্ৰকৃত ভগৱানৰ ভক্ত হৈ যায়, আপোনালোকৰ 7 পুৰুষ, 14 পুৰুষ, 21 পূৰ্বপুৰুষ উদ্ধাৰ কৰিব।